এয়া পাৰ্টটোতো আছামতে নাপায় ক'ৰ পৰা নাই ম্যানমাৰ পৰা ম্যানমাৰ কিমান দূৰ ম্যানমাৰ টাউন ইয়াৰ পৰা হা 2 days লাগেগা ওৱান ডে পঞ্চি যায় আপোনাৰবিলাক গৈ থাকে ম্যানমাৰ তাতে একো নকয় না আপোনালোকতো ইণ্ডিয়া আছে আপোনালোকৰ ঘৰ ম্যানমাৰতে আছে অঁ আৰু ইণ্ডিয়া বাইকবিলাকৰ বস্তু ইণ্ডিয়া বাইক লৈ যাবি একো নকয় এইটো পুৰা টাউন আছে না কি টাউন আছে ম্যানমাৰতে এইফালে একদিন লাগে বুলি কোৱা টাউনটো এইটো নাগা ষ্টেটে আছে নেকি ম্যানমাৰটো অঁ Kamti Yangon monthly na township অঁ টাউন তেলৰ টেংকিটো ক'ত আছে তেলৰ টেংকিটো এইটোতো ইঞ্জিন অইল হয় পেট্ৰল পেট্ৰল ভিতৰত আছে স্কুটি নিচিনা আছে অঁ এইটোতো আগত দেখিছে বাৰু 505 দেখিছে ডিছ ব্ৰেকো আছে ন এইটো সাইলেন্সাৰটো মডিফাই কৰিছে নেকি মডিফাই কৰিছে ন অঁ साइलेंसर मॉडिफाई कर दिया साइलेंसर देखो मॉडिफाई कर दिया आवाज तो बहुत तेज देता है ना ये हेवी नहीं है शक्तिशाली है हेवी नहीं है ये हेवी नहीं है लेकिन पावर बहुत ज्यादा है पावर बहुत ज्यादा है ना पावर बहुत ज्यादा इससे ज्यादा है ना पावर हां देखिए 50 100 200 kg से 200 किलो एक गाड़ी नहीं की এটা আপোনালোকে বস্তুবিলাকটো ইমান দূৰৰ পৰা আনেগে ইয়াৰ কাৰণে বস্তুবিলাক বহুত দূৰৰ পৰা একটা ইঞ্জিন বনালে কিমান লয় ব্লক পিস্টন যদি গুচি যায় মানে এইটো হেডটো বনালে নহয় ব্লকটো বনালে ব্লক হেড বনালে 3000 4000 আপুনি অকল ইয়াতে হেডটো বনালে মানে ভেলভ বনাইছে ভেলভ বনালে 3000 4000 যাই ইণ্ডিয়াৰ সমানেতো ৰেটটো আছে তেতিয়াহ'লে হয় হয় সেম আছে ব্লক পিস্টনটো সবটো বনালে সব বনাইছে বলে তো 7000 পাৰ হৈ যাব 9 to 10 কি যাই যাব অঁ এই ব্লক পিস্টন কা দাম কিমান আছে ম্যানমাৰতে আপুনিতো ম্যানমাৰ মানুহ আছে 300 হৈ যাব হা 300 ফোন হৈ যাব